হেৰি মই যেন আমাৰ বিয়েত কিমান কানছিলো মনত আছে না আপনার ও ইতে মই জীৱনটো এটি কান থাকিব লগা হৈছে ঐ মালতী আহা 20 তাৰিখে আমাৰ অফিচৰ পৰা পিকনিকত যাব হয় নেকি কেইটামান মানুহ যাব বেছি নাযায় 12টা মান যাব মিছা নকবি আপি তিৰি কেইটা যাব 11টা যাব মই এটি 12টা হেৰি আপনার দেহাটো গৰম বুলি মই জানো সেই কাৰণে আজি অলপ ঠাণ্ডা হাৱা খাদ্য বনাইছো আজি মোৰ প্ৰতি ইমান প্ৰীতি এই গিলে বাদ দি কি খাদ্য বনাইছানো নৱৰত্ন তেলৈ দি ফুলাৰি ভাজিছো ফাগুনৰে বা বলে লিহিৰি লিহিৰি বনতে কিয় বাৰু মন কপে কাৰোবাৰ হাঁহিতে ইমান গান গাবা নালগে আজি পমিলা ঘৰত নাই মায়াক চেক গেছি হেৰি পত্নী স্বামীৰ কি হয় ককচোন ও পত্নী স্বামী মাথা খাওয়া হেৰি পৃথিৱীখনত কি এনে জন্তু আছে নো যে নেকি চিকাৰ কৰাৰ আগত জালত ফাঁচাই লব জালত ফাঁচাৱাৰ পিছত তাক তৰ্পি তৰ্পি মাৰ ইয়াতকৈ বেদনা লাগেনে ওই জানমনি হেৰি বৎস জ্বলাই দিয়া মোক প্ৰভু দিয়া প্ৰভু মুজা বম বম ভলে বম বম ফুলে হাঁহিছা কিয় বৎস তুমি বম বম ভলে মোক 150 বছৰ আয়ুস দিয়া বাবা বম বম বলে কাকা হেপী শিৱৰাত্ৰি বৎস আজি মোৰ ঘৰলৈ স্বয়ং মহাদেৱ আৰু পাৰ্বতী মাৰ আগমন মাটিৰে চিলি মতে খাই দে দে বাবা বাবা কে গুচি গেল ডক্টৰ বাবু যোৱাকালিৰ পৰা মোৰ মিছেছৰ বিৰাট পেটৰ বিষ থাকিব পৰা নাই এমাহ আগত মই আপোনাৰ মিছেছৰ এপেণ্ডিক্স অপাৰেশ্যন কৰি দিছো তো ছাৰ মই একো গম নাপাওঁ কিবা হৈ আছে তিনিটা মানুহত তো এপেণ্ডিক্স এবাৰে হয় ছাৰ মোক তিৰি পিঠা হ'ব নহয় ঐ শুনা আপা তোক এটা কথা সুধো ৰ মই ঐ তিৰিৰ যেতিয়া খং উঠে কি কৰিব লাগে কৈছো কি কৰিব লাগিব নো আকা আছে তোৰ তিৰি হেৰি আপনি গিলা কি কৰি আছ কি কাম মানে সদায় যি কাম কৰো সেই কামেই কৰি আছো পাগলা আছি নেকি আমি আজি ঘৰত নাই আমি হোটেলত আছো হেৰি মই যে আপোনাক গালি মাৰিব লাগে মই পাগলা নে গাধা নে গৰু নে কি মালতী তই নিজেই জানা তই কি আৰু মোৰ মুখেদি তই শুনবে বিচাৰিছে ঐ কাকা এই মানুহ যি কয় এই ভাল কাম কৰিলি ভাল ফল পাই বুলি আজিক গিলি মই কিমান ভাল কাম কৰি থৈ দিছিলো নে এটা ফল পাইছো আজিক গিলি এই শুনে আপা তই চিন্তা নকৰবি ভগৱানে সেই ফলৰ তোক লাগি জুচ বনাই থৈছি ঐ কাকা এই মানুহ যি কয় এই ভাল কাম কৰিলি ভাল ফল পাই বুলি আজিক গিলি মই কিমান ভাল কাম কৰি থৈ দিছিলো নে এটা ফল পাইছো আজিক গিলি এই শুনে আপা তই চিন্তা নকৰবি
ভগৱানে সেই ফলৰ তোক লাগি জুচ বনাই থৈছি। তোৰ পিছে ভাই কিয় কান্দি আছা তই? দুখ নকৰবি, হ'ব আহ। হ'ব মই কিবা এটা কৰি দিম তোক। নাকান্দি সৰস্বতী মাই, তুমি মোক ইমান বিদ্যা শিক্ষা দি এই শাস্তি দিলে, কমিলাক তুমি বতাহৰ দ্বাৰা উৰুৱাই নিলা। হে মা, কমিলাক আনি দিয়া দাদা আৰু কি কান্দছি তই? ঐ আকা কি হৈছে তোৰ? নাকান্দি, কমিলাক বতাহৰ দ্বাৰাই উৰাই লৈ গেল মোৰ কাকুৰ পৰাই। হেৰি কি মাই ডিয়াৰ মালতী, ভগৱানে নকৰক মই যদি কেতিয়াবা মৰি যাওঁ। কিয় নকৰবো? কৰবো দে, অলপ ধৈৰ্য ধৰচোন।